এই মুহূৰ্তত দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। নিশা কলিয়াবৰত জব্দ কেইবা কোটি মূল্যৰ হেৰইন আৰু নিশা কলিয়াবৰ জখলাবন্ধা এখন হুণ্ডা চিটি বাহনৰ পৰা জব্দ প্ৰায় 19 কিলোগ্ৰাম সন্দেহযুক্ত হেৰইন আৰু বাহনখনৰ পৰা ৰঞ্জিত শাহ আৰু আদিত্য কুমাৰ শাহ নামৰ দুজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু দুয়োৰে ঘৰ গুৱাহাটী বশিষ্ঠ বুলি এতিয়ালৈ জানিব পৰা গৈছে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে WB02 AA 7211 আৰু জব্দ কৰা হেৰইনখিনি বজাৰৰ মূল্য প্ৰায় 15 পৰা 20 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে আৰু বাহনখনৰ দৰ্জাৰ গোপন স্থানত লুকুৱাই আনিছিল সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি। নগাঁও জিলা অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু বাহনখনৰ নাগালেণ্ডৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ থকাৰ অৱস্থাত গোপন সূত্ৰ প্ৰমখেদি জখলাবন্ধাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। পুনৰ জনাইছোঁ, জব্দ কৰা হেৰইনখিনি বজাৰ মূল্য প্ৰায় 15 পৰা 20 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে আৰু বাহনৰ দৰ্জাৰ গোপন স্থানত লুকুৱাই আনিছিল সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি। নগাঁও জিলা অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু বাহনখন নাগালেণ্ডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাত গোপন সূত্ৰ প্ৰমখেদি জখলাবন্ধাত জব্দ কৰে বাহনখন। অপৰাধ শাখা উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধা আৰক্ষী সহযোগত চলিছিল এই অভিযান। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। হয়, একচুৱেলি আমাৰ এটা ইনপুট আছিলে যে WB02 AA 7211 বুলি এখন হণ্ডা চিটি এখন ভেহিকেল আমাৰ মষ্ট প্ৰবেবলি তাতে মানে ছাছপেক্টেড হিৰইন তাতে আছিলে। গাড়ীখনৰ ছিক্ৰেট চেম্বাৰ এটা আছিলে, ছিক্ৰেট চেম্বাৰত সেই ছাছপেক্টেড হিৰইনখিনি লৈ অহা বুলি আমাৰ এটা ইনফৰ্মেশ্যন আছিলে আৰু সেই হিচাপত আমি এটা ট্ৰেপ প্লেন এটা বনাওঁ আৰু তাৰপিছত আমি গাড়ীখন যেতিয়া পাওঁ তো আমি গাড়ীখন চেইজ কৰোঁ আৰু চেইজ কৰি আহি জখলাবন্ধা বজাৰৰ ওচৰত আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হওঁ আৰু গাড়ীখনত আমি দুজন ব্যক্তি পাওঁ। এজনৰ নাম হৈছে ৰঞ্জিত শাহ, হি ইজ এবাউট 40 years old আৰু তেওঁৰ পুত্ৰ আছিলে তাতে আদিত্য কুমাৰ শাহ। তেওঁলোক দুয়োৰে ঘৰ হৈছে বশিষ্ঠত, আমাৰ গুৱাহাটীৰ বশিষ্ঠত তাতে ঘৰ আৰু গাড়ীখনৰ পৰা আমি ছাছপেক্টেড হিৰইন জব্দ কৰিবলৈ সক্ষম হওঁ। ছিক্ৰেট চেম্বাৰত আছিলে কাটি পেলাই আৰু তাতে এপ্ৰক্সিমেটলি 18.270 কিলোগ্ৰাম ছাছপেক্টেড হেৰইন এতিয়ালৈকে আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিবিলাক ফাৰ্ডাৰ একশ্যন আছে এই গোটেই চেইনটো যোন আছে তাৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজ উলিওৱা এই গোটেই প্ৰচেছখিনি এতিয়া আমি ফ'ল' কৰিম। এতিয়া আমাৰ অকণমান দেৰি আগতে ধৰা হ'ল, গোটেই ডিউ প্ৰচেছখিনি আমাৰ ফ'ল' কৰিম। চোৰাং বজাৰৰ মূল্য কিমান হ'ব পাৰে সেইটো এপ্ৰক্সিমেটলি কোৱা টান হয়, বাট 15-20 crores এনেকুৱা হ'ব লাগে গোটেই হেৰইনখিনিৰ ছাছপেক্টেড ভেলু। গাড়ীখন আহিছিলে নাগালেণ্ডৰ পৰা আৰু গাড়ীখন মানে আমাৰ এতিয়ালৈকে যিখিনি পৰিকল্পনা আছে মানে 2-3খন ৰাজ্য পাৰ কৰি পেলাই মানে নৰ্থ ইণ্ডিয়াৰ ফালে যোৱাৰ কথা আছে। এতিয়া আমি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰিলে গোটেই বস্তুখিনি ওলাই পৰিব। ঘটনাৰ লগত আৰু কোনোবা জড়িত থকা কিবা তথ্য পাইছে নেকি? ডেফিনেটলি ঘটনাৰ লগতে ফৰৱাৰ্ড লিংকেজ ক'ত গৈ আছিলে, বেকৱাৰ্ড লিংকেজ থাকিবই। আমি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰি উইল লেট ইউ ন' ইন ডিউ কোৰ্ছ। সেইখন নম্বৰটো কি? গাড়ীখনৰ নম্বৰ হৈছে WB02 AA 7211। আৰু কলিয়াবৰৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে হিমনজ্যোতি গায়নে।